কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ পল প্ৰতি পল তোমাকে ভাল লাগে মোৰ জানা তুমি যদি কৈ দিয়া জনমে জনমে মোৰ তুমিয়ে হুৱা मेरा भोले है भंडारी करे नंदी की सवारे शंभुनाथ रे ओ शंकर नाथ रे जय भोले बाबा सेनी 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 माय बिहुतली তোমাক দেখা পাই কাকে চাপি গল যেন মম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই মাকা বা বিহু ফাংচনত বিহুতলি নাচনি চাম চাম বুলি এবাৰ কৰোণাৰ কাৰণে বিহু ফাংচনেই নহল এবাৰ বিহুখন আধৰুৱা হৈ ৰল ফাংচন এটাও চাব নাপালো মৰ্নিং স্যাৰ মৰ্নিং মৰ্নিং ভেৰি গুড মৰ্নিং পিছে আজি ক্লাছত টিংকুক বহু দিনৰ মূৰত দেখা পাইছো কিহে টিংকু ইমান দিন যে কিয় ক্ষতি কৰিলি স্যাৰ এদিন গাটো মোৰ বৰ ঠিক হৈ থকা নাছিলে সেইকাৰণে ঘৰৰ পৰা আহিব দিয়া নাই তই প্ৰকৃততে সঁচা কথা কৈছ নে মোক মিছাকে কৈছ বাৰু স্যাৰ সঁচাকে কৈছো বিদ্যা কসম হ'ব দে এতিয়া আজি ক্লাছটো আৰম্ভ কৰোঁ সময় গৈ আছে নে কি কওঁ তহঁতি স্যাৰ আৰম্ভ কৰি দিয়ক হয় স্যাৰ আৰম্ভ কৰি দিয়ক টিংকু প্ৰথম প্ৰশ্নটো মই তোকে সুধিছোঁ কাৰণ তই বহুত দিনৰ মূৰত স্কুললৈ আহিছ মানুহ জীয়াই থাকিবলৈ সাধাৰণতে কি লাগে স্যাৰ অক্সিজেন সেইটোতো হয় অকল মানুহকে জীয়াই থাকিবলৈ অক্সিজেন নহয় পৃথিৱীৰ জীৱকুলক জীয়াই থাকিবলৈ অক্সিজেন লাগে মানে মই সুধিব বিচাৰিছো মানুহক জীয়াই থাকিবলৈ কি কি মৌলিক বস্তু প্ৰয়োজন হয় স্যাৰ লগতে টকা পইচা লাগিব টকা পইচাটো মানুহক লাগিবই মানুহে কি টকা পইচা খাই জীয়াই থাকে নেকি টকা পইচা মৌলিক বস্তু হিচাপে ধৰা হয় নেকি নগেন তই পাৰিবি নেকি তই কচোন স্যাৰ পানী উফ মানুহক জীয়াই থাকিবলৈ বা কোনো জীৱকুলক জীয়াই থাকিবলৈ হ'লে অক্সিজেন আৰু পানী দৰকাৰ হ'বই সেই কথাটো মই সুধিব বিচৰা নাই মানুহ জীয়াই থাকিবলৈ কি কি মৌলিক বস্তুৰ প্ৰয়োজন আছে সেয়াহে সুধিছোঁ মই কৈছোঁ শুন অন্ন বস্ত্ৰ আৰু বাসস্থান অন্ন মানে হৈছে খাদ্য অৰ্থাৎ মানুহে খাদ্য খাইহে জীয়াই থাকিব লাগিব ঠিক তেনেকৈ এটা ঘৰ লাগিব মানে বাসস্থানৰ প্ৰয়োজন থাকিবলৈ মানে জিৰণি ল'বলৈ আৰু লজ্জা নিবাৰণৰ কাৰণে বস্ত্ৰ দৰকাৰ অৰ্থাৎ বস্ত্ৰ নোহোৱাকৈ মানুহে নাথাকে স্যাৰ মই আপোনাৰ কথাত সন্মত নহয় হা কোনটো কথাত স্যাৰ যিবিলাক আদিম মানুহ আছিল বা এতিয়াও বৰ্তমানে আছে সেইসকলেতো বস্ত্ৰ নিপিন্ধে অৰ্থাৎ বস্ত্ৰ দৰকাৰ নাই তেনেহ'লে বস্ত্ৰক মৌলিক বস্তু হিচাপে কেনেকৈ ক'ব পাৰি ঐ অলগদ্ধ সেইবোৰ তেহেঁতৰ সংস্কৃতি সভ্যতা উফ তেহেঁতক কিবা এটা শিক্ষা দিলে আৰু গৈ 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 ফকতীয়া কথা এটা উদাহৰণ দিবলৈ আহেগৈ উফ কি যে হ'ব পিছে নগেন কচোন মানুহক কিয় জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় অ'কে স্যাৰ কৈ আছো শুনক পৃথিৱীত যিমানবিলাক জীৱ জন্তু আছে তাৰ ভিতৰত কেৱল মানুহে ভাত ৰান্ধি খাব পাৰে বা যিকোনো বস্তু সিজাই খাব পাৰে সেইটো কাৰণে মানুহ জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় হা তই এইবোৰ কি কৈছ তোৰ মূৰটো বকিছ টিংকু তই পাৰ নেকি কচোন বৰ্তমান সময়ত মানুহক জীৱশ্ৰেষ্ঠ বোলা বহুতো কাৰণ আছে হত্যা হিংসা কটা মৰা আৰু স্যাৰ আটাইতকৈ বৰ্তমান সময়ত জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ হ'লে নাৰীৰ ওপৰত চলা যি অত্যাচাৰ আৰু সেই ফুলকমলীয়া ছোৱালীবিলাকৰ ওপৰত চলা যি পাশবিক অত্যাচাৰ ধৰ্ষণ এইবোৰ যে বলি হ'ব লগা হয় তাৰ কাৰণে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় বাহ টিংকু তোৰ পৰা আজি বহুত ধুনীয়া উত্তৰ এটা পালোঁ বাহ বহুত ভাল লাগিলে সঁচাকৈ আজিকালি সমাজ ব্যৱস্থাত মানুহক যে জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ এটা লাজ লগা হৈছেগৈ আৰু কি যে হ'ব ঠিক হ'ব দে ক্লাছটো আজি ইমানেই ময়ো যাওঁগৈ তহঁতিও যাগৈ যা টিংকু তই আজি বহুত ভাল কথা এটা ক'লে বুজিছ বহুত ভাল কথা এটা ক'লে অমায়া মায়া ভৰা জীৱন হাঁহিৰে বেঠা